হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি স্কুলৰ পৰা বাহিৰে আমাৰ স্কুলৰে বাইদেউ এগৰাকীৰ ঘৰলৈ আহিছোঁ। আপোনালোকক দেখাই আছোঁ কোন কোন আহিছোঁ আমি। এয়া আমি পাপৰি বাইদেউ ঘৰ পাই গ'লোহি। এয়া হৈছে ডিম্পী বাইদেউ, বেলেগ ধুনীয়া আৰু খুব ওখ। এয়াতো গম পাইছে প্ৰিয়ংকা। আৰু এয়া হৈছে ত্ৰিবেণী বাইদেউ। এতিয়া আমি পাপৰি বাইদেউ ঘৰলৈ আহিছোঁ। গেট খুলিছোঁ আৰু মই এবাৰ গেটখন খুলিছোঁ। বাইদেউ ঘৰ কিন্তু ক'ব লাগিব দেই, ফুল চাওকচোন ইমান ধুনীয়া। আৰম্ভণিতে ইমান ভাল লাগিছে সোমাই, হয়নে? ফুল চাওক বাইদেউ, ৱাও ইমান ভাল লাগিছে চোতালখনত সোমাই। এইখিনি বাৰু দেখাম এতিয়া। বাইদেউক আমি বেল বজাইছোঁ। ৱেলকাম বাইদেউ। অ' বাইদেউ, আমি আজি আপোনাক সাৰপ্ৰাইজ দিবলৈ আহিলোঁ। একদম মানে মজা লাগিছে দেই। এয়া প্ৰথম বহিয়ে সকলোৰে চকু কিন্তু ফুলতহে দেই। বাহিৰত যেনেদৰে আছে ভিতৰতো ঠিক তেনেদৰেই বাইদেৱে ফুলবোৰ খুব ধুনীয়াকৈ কৰিছে। এয়া চাওকচোন কি ধুনীয়াকৈ ফুলখিনি ৰাখিছে। মই অকণমানকৈ আপোনালোকক দেখাই দিছোঁ। খুব ধুনীয়াকৈ ৰাখিছে ফুলখিনি। বিৰাট যত্ন লয় দেই বাইদেৱে ফুলৰ। ইমান ধুনীয়াকৈ কৰিছে বাইদেউ। ইমান ধুনীয়া লাগিছে। ডিম্পী বাইদেউ, আপোনাৰ কোনে বেছি ভাল লাগিছে চবতছে? ফুল অঁ, চব ফুলেই ভাল লাগিছে, কিন্তু একদম মানে ক'বলৈ টান হৈ গৈছে ন? ডালিয়াজোপা কিমান ধুনীয়াকৈ ফুলিছে চোৱা না। অঁ, ডিম্পী বাইদেৱে ডালিয়াজোপা খুব ভাল লাগিছে সঁচাকৈ, ইমান ধুনীয়া। সঁচাকৈ দেই, কালাৰটো মজা লাগিছে। বহুত জেগা আছে কিন্তু চোৱা। আৰু ত্ৰিবেণী বাইদেউ কোনটো ভাল লাগিছে? মোৰ এই ডালিয়াখিনি ভাল লাগিছে, চবৰে ডালিয়া। নাৰ্জীখিনি। অঁ, আৰু নাৰ্জীখিনি। এইখিনি নাৰ্জী বহুত ধুনীয়া অঁ, আছিলে। এইখিনি ফুলি হৈ গ'ল আৰু ন? ফুলি হৈ গ'ল। আৰু ইয়াত নতুনকৈ পোক খাইছে। আৰু প্ৰিয়ংকা কোনে ভাল লাগিছে? চবৰে ডালিয়া। আৰু মোৰো তুলসীৰ সঁচাকৈ। এইটো ধুনীয়া অঁ, এইটো ভাল লাগিছে। মোৰো ডালিয়াখিনি খুব বেছি ভাল লাগিছে। এইখিনি চাওক ইমান ধুনীয়া। কালাৰটো কিন্তু বিৰাট বেছি ধুনীয়া দেই। ধুনীয়া বতাহ মাৰি আছে। চবেই ফুল চোৱাত লাগিছে আৰু একদম ফুল বুলিলে চব পাগল ন। পুৰা পজ দি দিছে দেই। আৰু এয়া আছে আমাৰ কেমেৰামেন, মুখৰ আগৰ পৰা দেখাই দিছোঁ। তাৰপিছত আমি বাইদেউ ঘৰত খালোঁ। এয়া প্ৰথমতে দেখাইছোঁ কাষ্টাৰ্ড। তাৰপিছত এয়া হৈছে ৰুটি আৰু তাৰ লগত আছিলে লোকেল মুৰ্গী মাংস জোল আৰু এয়া মিঠাই আৰু লগতে হাঁহৰ মাংস ফ্ৰাই কৰা। এতিয়া টাটা বাই বাই আৰু ন? ফটোটো মাৰি লওঁ। বিদায় মুহূৰ্ত। ভাল লাগিলে দেই।